বিৰিয়ানীত কাউৰীৰ মাংস গ্ৰেপ্তাৰ দুজন এইখন অসমীয়া প্ৰতিদিন কাকতৰ পৰা লোৱা হৈছে আৰু এই প্ৰতিবেদনখন প্ৰকাশ পাইছিল 2 ফেব্ৰুৱাৰী 2020 অৰ্থাৎ যোৱাকালি আৰু ডিজিটেল ডেস্কত এনেদৰে আছে ডিজিটেল ডেস্ক পথৰ কাষত বিক্ৰী কৰা খাদ্য খাই আপুনি ভাল পায় নেকি যদিও পথপদৰ কিছু খাদ্য অত্যাধিক সুস্বাদু হয় তথাপি অচিনাকি ঠাইত বা অচিনাকি ব্যৱসায়ীৰ পৰা আপুনি পৰাপক্ষত নাখাব এনে খাদ্য বিশেষকৈ বিৰিয়ানী মাংসৰ দৰে খাদ্যৰ পৰা আপুনি অচিনাকি ঠাইত আঁতৰি থাকক শেহতীয়াকৈ তামিলনাডুত পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা তামিলনাডুৰ ৰামেশ্বৰম মন্দিৰৰ সমীপতে বিৰিয়ানী আৰু মাংসৰ পকোৰা ললিপপ জাতীয় খাদ্য সামগ্ৰী বেচা বহু দোকান আছে কিন্তু কিছুদিনৰ পূৰ্বে কিছু লোকে এই পদপথৰ ব্যৱসায়ীসকলৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল যে বিৰিয়ানী আৰু অন্য ভাগে বেচা মাংসৰ সৈতে ব্যৱসায়ীসকলে বেচে কাউৰী আৰু কুকুৰৰ মাংস কুকুৰৰ মাংস বুলি কাউৰী আৰু কুকুৰৰ মাংস বেচা অভিযোগ পাই ৰামেশ্বৰমৰ খাদ্য বিভাগে পদপথৰ দোকানসমূহত চলাইছিল অভিযান খাদ্য বিভাগৰ এই অভিযানতে সকলো ঘটনা পোহৰলৈ আহে গ্ৰাহকৰ অভিযোগ সত্য প্ৰমাণিত কৰি বিৰিয়ানীত ওলাল কাউৰীৰ মাংস আনহাতে অন্যভাগে বেচা কিছু মাংসৰ মাজত পোৱা গ'ল কুকুৰৰ মাংস ইতিমধ্যে খাদ্য পৰীক্ষণ বিভাগে আৰক্ষীক গতাই দিছে দুজন লোকক ৰামেশ্বৰম মন্দিৰৰ পূজাৰীসকলেও বিগত কিছুদিনৰ পৰা অঞ্চলটোত কাউৰীৰ সংখ্যা হ্ৰাস পোৱাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে